কালিৰ প্ৰগ্ৰাম আমাৰ ৰেডি হৈছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মা কালি আমাৰ চুকলাই চেৰফাঙত মোৰ সমষ্টি মানে BTCত মানে সমষ্টি মোৰ চুকলাই চেৰফাং আৰু আমাৰ তামোলপুৰ LAC পৰে। তো ইয়াত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি মানে আহিব জলেন দৈমাৰী ডাঙৰীয়াৰ প্ৰচাৰ কৰাৰ কাৰণে। আমাৰ এই অঞ্চলৰ ৰাইজে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে এই সভাত উপস্থিত হ'ব। মোটামুটি 15,000 মানুহ উপস্থিত হ'ব। 10,000 ওপৰত আমি টাৰ্গেট কৰিছোঁ। মই আশা কৰিছোঁ কালি এই 10,000 টাৰ্গেট আমাৰ ফিল আপ হ'ব, কিয়নো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাইজৰ কাৰণে যিখিনি কাম কৰি আছে ৰাইজে বিৰাট সন্তুষ্ট। আৰু যোৱা 17 তাৰিখে আৰু আমাৰ তামোলপুৰত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাক ইমান ভাল মানে আঁচনি আমাক দিলে, ইয়াৰ কাৰণে আমাৰ তামোলপুৰবাসীয়ে তামোলপুৰ LAC যিমান সমষ্টিৰ বাকীয়ে বহুত সন্তুষ্ট হৈছে। তামোলপুৰত ডিষ্ট্ৰিক্ট দিছে, তামোলপুৰক জিলা দিলে আৰু আমাৰ অৰুণোদয় আঁচনি আমাৰ 7,000 বাঢ়াই দিলে। আগতে আমাৰ 3,500 মজুৰি আছিলে আৰু 7,000 অৰুণোদয় আঁচনি তেখেতে আমাক মানে তামোলপুৰ সমষ্টিৰ কাৰণে বাঢ়াই দিলে। তো এইটোৰ কাৰণে আমাৰ এই অঞ্চলৰ মহিলাসকলে বহুত সন্তুষ্ট হৈছে। যাৰ কাৰণে সন্তুষ্ট হৈছে কিয় কাৰণে জানা, যেনেবা অৰুণোদয় আঁচনিৰ কাৰণে অলপমান কিছুমান পাব লগা মানুহ থাকি গৈছিলে, বিধৱা মানুহটো অলপ থাকি গৈছিলে, এইবিলাকো মানুহ এইবাৰ পাব। ইয়াৰ কাৰণে মহিলাবিলাকে বহুত সন্তুষ্ট হৈছে। ইয়াৰ কাৰণে মই ভাবোঁ মানে অহাকালি যে প্ৰগ্ৰাম মানে 10,000 বেছি মানে মানুহ কাৰণে হোৱাটো মানে ফাইনেল আৰু কি ক'ব ইমানৰ ডাঙৰীয়াই আপোনালোকে সন্মত কৰিলে কি ক'ব? ইমানুৱেল ডাঙৰীয়াটো আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যৰ এক্সিকিউটিভ মেম্বাৰ, আমাৰ কাৰ্যকৰ্তা, আমি একৰ মানে কলিগ হিচাপে কাম কৰি আছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা মানে তেখেতে মানে টিকেট খুজিছিলে। ইয়াৰ পাছতো তেখেতে ইলেকশ্যন কাৰণে নমিনেশ্যন দিছিলে। তেতিয়া নমিনেশ্যন দিয়াৰ পাছত আমাৰ হাইকমাণ্ড আৰু আমি আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক কৈছিলে যে আপুনি মানে উইথড্ৰ কৰি দিব লাগে, উইথড্ৰ কৰিব লাগে। সেই হিচাপে ইমানুৱেল মুছাহাৰীয়ে দলৰ নীতি আদৰ্শ মানে ৰাখি কিনে মানে তেখেতে আকৌ মানে উইথড্ৰ কৰিলে। উইথড্ৰ কৰাৰ পাছত আজিও আপোনালোকে দেখা পাইছে ইমানুৱেল মুছাহাৰী আজি কেম্পেইনত আহিছে। তো এইটোৱে আমাৰ লগতে আছে, তেখেতে মানে আমাৰ লগতে আছে আৰু থাকিব। আৰু আমাৰ মানে সমূহীয়া পাৰ্টি জলেন দৈমাৰীৰ কাৰণে তেখেতে কেম্পেইন কৰি আছে। এইটো কাৰণে এইটো বেলেগ নহয়, আমাৰ মানুহ। জলেন দৈমাৰীৰ ফেক্টৰ কোন হ'ব? জলেন দৈমাৰীৰ ফেক্টৰটো মইতো এতিয়া মোৰ ফেক্টৰ বুলি মানে কি ক'ম। আমাৰ ইয়াতেতো মানে এতিয়া মানে বিৰোধী মানে টিমেই নাই। এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা নিচিনা বিৰোধী টিম আছেতো গ'ল কি নাই, মানে যিমান পাৰে দিব লাগে। তাৰমানে যিমান পাৰে দিম মানে 1 লাখ আমি টাৰ্গেট হৈছে 1,20,000 হ'ব এতিয়া, মানে গ'লকিয়ে নাই। য'ত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া তামোলপুৰত যেনেকুৱা 17 তাৰিখ কৈছে আচলতে গ'লকিয়ে নাই এতিয়া। আমি মানে যিমানেই গ'ল দিম না এতিয়া মানে 1 লাখৰ ওপৰত আমি মানে ভোট পাম, তাৰমানে গ'ল দিম আৰু। সেইকাৰণে মানে এতিয়া গণেশ কছাৰী ইয়াতে আছে। গণেশ কছাৰীটো ইয়াতে মানে হাগ্ৰামাৰ BPFৰ পৰা তেখেতে টিকেটেই পোৱা নাই। হাইকমাণ্ডে তাক টিকেটেই দিয়া নাই। তাৰপাছত সি নিৰ্দলীয় খেলিছে। আৰু পৰিষদীয় সমষ্টিত আজি চুকলাই চেৰফাঙত তেখেতে 3rd পজিশ্যন আছিলে। মই ফাৰ্ষ্টত আছিলোঁ। সেইকাৰণে ফাৰ্ষ্টত তাৰমানে ৰাজনীতিগত গণতন্ত্ৰত কি জানা, ফাৰ্ষ্টে প্ৰাইজ পায়, ছেকেণ্ড প্ৰাইজ থাৰ্ড প্ৰাইজৰ প্ৰাইজ নাথাকে। সেইকাৰণে মই মানে জিতিছিলোঁ। আৰু ইয়াৰ পাছত ছেকেণ্ড UPPL আছে, থাৰ্ডত গণেশ কছাৰী আছে। ই এটা সমষ্টিতে তাক মানে ৰাইজে গ্ৰহণ কৰা নাই। 4টা সমষ্টি পৰে আৰু 4টা সমষ্টিটো মানে আমাৰ BJPৰ আমাৰ 3জন MCLA আছোঁ। মই MCLA আছোঁ। নাগৰীজুলিত আমাৰ ধৰ্মনাৰায়ণ দা আছে আৰু দৰংগাজুলিত আমাৰ বিজিত গৰা আছে আৰু গয়বাৰীত আমাৰ BTCৰ মুৰব্বী শিৱ ডাঙৰীয়া আছে। ইয়াত আৰু গণেশ কছাৰী